অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন লক্ষ্যবস্তুৰ স্থান ভাঁজ কেন্দ্ৰত আমি অৱতল দাপোন এটা অংকন কৰি ল'ব লাগিব, য'ত ভাঁজ কেন্দ্ৰ থাকিব, ফকাছ থাকিব, মেৰু থাকিব। ভাঁজ কেন্দ্ৰত আমি লক্ষ্যবস্তু এটা ৰাখিব লাগিব। এ বি লক্ষ্যবস্তু ৰাখিছোঁ। এতিয়া এ বি লক্ষ্যবস্তুৰ এ বিন্দুৰ পৰা চি পি যিটো মুখ্য অক্ষৰ সমান্তৰালকৈ এডাল ৰশ্মি গৈছে। এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি যোৱা মই ইয়াত দেখুৱাই দিছোঁ। তোমালোকে জানা যে মুখ্য অক্ষৰ সমান্তৰালকৈ যদি এডাল ৰশ্মি যায়, সেইটো কিহৰ মাজেদি আহে? ফকাছৰ মাজেদি। এইটো এনে ক'লে নহ'ব, ইয়াত নিয়ম এটা আছে, হ'ব। এই নিয়মবিলাক মই তোমালোকক আগৰ ভিডিঅ'বিলাকত ডিছকাছ কৰাইছিলোঁ, তোমালোকে চাইছিলা। হ'লে মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি গ'লে ফকাছৰ পৰা যায়, আৰু মুখ্য অক্ষৰ আৰু ফকাছৰ পৰা যোৱা ৰশ্মি কি হয়? মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি আহে। সেই নিয়মবিলাক তোমালোকে পাইছা। গতিকে এইটো ফকাছৰ পৰা আহি গৈছে, আৰু এডাল ৰশ্মি গৈছে ফকাছৰ মাজেদি। ফকাছৰ মাজেদি যোৱা ৰশ্মিডাল ক'ৰ পৰা গৈছে? মুখ্য অক্ষৰ সমান্তৰালকৈ। এইটো এতিয়া ৰশ্মি দুডালে ক'ত লগ কৰিছে? এই বিন্দুত লগ কৰিছে, হয়নে? এই য'ত লগ কৰিব সেইটো বিন্দুৰ কি হ'ব? প্ৰতিবিম্বৰ স্থান হ'ব। গতিকে কি হ'ব? প্ৰতিবিম্বৰ স্থান ভাঁজ কেন্দ্ৰতে হ'ল, হয়নে? এই চিত্ৰটো তোমালোকে স্পষ্টকৈ দেখিব পাৰিছা। গতিকে প্ৰতিবিম্বৰ স্থান হ'ব ভাঁজ কেন্দ্ৰত, আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ল? তোমালোকে ইয়াত দেখিছা লক্ষ্য বস্তুৰ সৈতে একে আছে, সেইকাৰণে লক্ষ্য বস্তুৰ আকাৰৰ সৈতে একে। তাৰপাছত প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? খত আৰু ওলোটা। এনেকৈ তোমালোকে বাকীখিনি আঁকিবা, হ'লে আমি ইয়াত এই তালিকাখনত এতিয়া ইয়াত কৰাৰ সৈতে একে হৈছে। চোৱা, লক্ষ্য বস্তুৰ স্থান চিত হ'লে প্ৰতিবিম্বৰ স্থান চিত, প্ৰতিবিম্বৰ আকাৰ একে আকাৰৰ, প্ৰতিবিম্বৰ প্ৰকৃতি খত আৰু ওলোটা। এনেকৈ তোমালোকে বাকীখিনি চাব পাৰিবা। ইয়াৰ পিছত তোমালোকে বস্তু এটা জানিব লাগিব, গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্ৰথা। হ'লে এই চিহ্নবিলাক কি হ'ব দাপোনৰ ক্ষেত্ৰত? হ'লে সেইটো তোমালোকে জানিব লাগিব। তাৰ আগতে তোমালোকে দাপোনৰ সূত্ৰটো লৈ লোৱা। দাপোনৰ সূত্ৰ কি হ'ব? 1/v + 1/u = 1/f। এতিয়া ইয়াত ইউ ভি আৰু এফ কি? এফটো তোমালোকে গম পাইছা, ফকাছ দূৰত্ব। ইয়াত ইউ হ'ব লক্ষ্য বস্তুৰ দূৰত্ব, ভি হ'ব তোমালোকৰ প্ৰতিবিম্বৰ দূৰত্ব। গতিকে এই দাপোনৰ সূত্ৰটো মনত ৰাখিবা, 1/v + 1/u = 1/f হ'ব। ইয়াৰ পিছত আছে বিবৰ্ধন। বিবৰ্ধন মানে কি? বিবৰ্ধন হৈছে গোলাকাৰ দাপোন এটাই উৎপন্ন কৰা প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু। ধৰা দাপোন এটাৰ লক্ষ্য বস্তুৰ তুলনাত প্ৰতিবিম্বটো কিমান গুণে ডাঙৰ বা কিমান গুণে সৰু হ'ল, সেইটোৱে হৈছে দাপোনটোৰ বিবৰ্ধন। এতিয়া বিবৰ্ধন কেনেকৈ উলিয়ায়? যদি লক্ষ্য বস্তুৰ উচ্চতা h আৰু প্ৰতিবিম্বৰ উচ্চতা h', তেন্তে বিবৰ্ধন কি হ'ব? প্ৰতিবিম্বৰ উচ্চতাক লক্ষ্য বস্তুৰ উচ্চতাই হৰণ কৰি দিবা, বিবৰ্ধন ওলাই যাব। যদি প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতা দিয়া নাথাকে, তেনেহ'লে আৰু এটা সম্পৰ্ক আছে, সেই সম্পৰ্কৰ দ্বাৰা তোমালোকে বিবৰ্ধন উলিয়াব পাৰিবা। সেইটো কি? বিবৰ্ধন লক্ষ্য বস্তুৰ দূৰত্ব u আৰু প্ৰতিবিম্বৰ দূৰত্ব ভিৰ মাজৰ সম্পৰ্ক, m = h'/h। মানে আগতে যিটো পাইছা প্ৰতিবিম্বৰ উচ্চতা ডিভাইডেড বাই লক্ষ্য বস্তুৰ উচ্চতা, ইকুৱেল কি দিব পাৰা? -v/u। হ'লে -v/u বা m = -v/u কৰিও তোমালোকে বিবৰ্ধন উলিয়াব পাৰিবা। ইয়াত ইউ আৰু ভিটো একেই, লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব, হ'লে সেইটো। ইয়াত তোমালোকে কেইটামান নিয়ম পাবা, হ'লে ইয়াত মই অলপ আগত দেখুৱাইছিলোঁ গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্ৰথা, সেইটোৱে তোমালোকে ইয়াত মই এটা দিছোঁ। অৱতল আৰু উত্তল দুয়োটা দাপোনৰ ক্ষেত্ৰত ইউ অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্ব সদায় কি হ'ব? ঋণাত্মক হ'ব, হয় নে নহয়? কিয় ঋণাত্মক হ'ব? সেইটো এই চিহ্ন প্ৰথাই ক'ব। গোলাকাৰ দাপোনৰ দ্বাৰা পোহৰৰ প্ৰতিফলন অধ্যয়ন কৰোঁতে আমি নতুন কাৰ্টীয় চিহ্ন প্ৰথা নামৰ এক চিহ্ন প্ৰথা মানি চলিম।
এই প্ৰথাত দাপোনৰ মেৰুক মূল বিন্দু হিচাপে লোৱা হয়, হয়নে? যিটো দাপোনৰ মেৰু আছে তাক আমি কি লওঁ? মূল বিন্দু হিচাপে লওঁ। দাপোনৰ মুখ্য অক্ষক স্থানাংক পদ্ধতিত x অক্ষ আৰু মুখ্য অক্ষক কি ল'ম? আমি x অক্ষ হিচাপে ল'ম। মানে আমি সম্পূৰ্ণ গ্ৰাফ, সেই গ্ৰাফটোক আমি তোমালোকে লক্ষ্য কৰিলে হ'ব। এইটো ধৰা এইটো এটা অৱতল দাপোন আছিলে, এইটো আছিলে মুখ্য অক্ষ, ইয়াত আছিলে মেৰু, হয়নে? মেৰুটো মূল বিন্দু বুলি ধৰি ল'বা, হ'ব। আৰু এইটো মুখ্য অক্ষক কি ধৰিবা? এক্স এক্সিস ধৰিবা, আৰু এইটো y অক্ষ বুলি ধৰি ল'বা। যিটো লম্ব আছে সেইটো হ'ব y অক্ষ। আৰু তোমালোকে জানা এইটো বাওঁফালে থাকিলে কি হ'ব? ঋণাত্মক হ'ব। সোঁফালে থাকিলে কি হ'ব? ধনাত্মক হ'ব। আৰু y যদি ওপৰত থাকে তেনেহ'লে ধনাত্মক, তলত কি হ'ব? ঋণাত্মক। সেই গ্ৰাফৰ নিয়মটোৱে ইয়াত তোমালোকৰ মিলিব। এতিয়া ইয়াত কৈছে কি? অৱতল আৰু উত্তল দুইটা দাপোনৰ ক্ষেত্ৰত ইউ ঋণাত্মক, মানে নেগেটিভ হ'ব। কিয় নেগেটিভ হ'ব? কাৰণ অৱতল হওক বা উত্তল হওক কি হ'ব? দাপোনৰ সন্মুখত থাকিব, বাওঁফালে থাকিব। এতিয়া বাওঁফালে থকা মানে কি হ'ব? কাৰ্তীয় প্ৰথামতে, চিহ্ন প্ৰথামতে কি হ'ব? ঋণাত্মক। এইকাৰণে কি হ'ব? ইউটো দুইটাৰ ক্ষেত্ৰত কি হ'ব? ঋণাত্মক হ'ব। তাৰপিছত আমি কি কৰিম? যিটো মুখ্য অক্ষটোক আমি x অক্ষ হিচাপে ধৰিম, হ'ব। সেইটো তোমালোকৰ ইয়াত আছে, পঢ়ি চাবা এইবিলাক। আৰু কোনটো নেগেটিভ, কোনটো হ'ব পজিটিভ, কোনটো হ'ব সেইটো তোমালোকে ইয়াত চাই যাবা। ইয়াত কেইটামান আৰু তোমালোকে লক্ষ্য কৰিবা। বিবৰ্ধন যদি ঋণাত্মক হয় তেনেহ'লে সেইটো হ'ব সৎ প্ৰতিবিম্ব, আৰু বিবৰ্ধন যদি ধনাত্মক হয় সেইটো হ'ব অসৎ প্ৰতিবিম্ব। প্ৰতিবিম্বৰ দূৰত্ব অৱতলৰ ক্ষেত্ৰত ঋণাত্মক আৰু উত্তলৰ ক্ষেত্ৰত ধনাত্মক। আৰু ফকাছো সেই একেদৰে অৱতলৰ ক্ষেত্ৰত ঋণাত্মক, উত্তলৰ ক্ষেত্ৰত ধনাত্মক। এই নিয়মবিলাক মই ইয়াত চুটিকৈ লিখি দিছোঁ, তোমালোকক দিম। সেই নিয়মবিলাক আমি ব্যৱহাৰ কৰি দাপোনৰ সূত্ৰৰ সহায়ত আৰু সেই বিবৰ্ধনৰ সূত্ৰৰ সহায়ত আমি কিছুমান সমস্যা সমাধান কৰিম। 170ৰ উদাহৰণ 10.1, বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ, দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান, প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। তোমালোকে ইয়াত দাপোন কি সেইটো প্ৰথমতে লক্ষ্য কৰিবা। দাপোন হৈছে উত্তল দাপোন। এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ দূৰত্ব কিহত হ'ব? ধনাত্মক হ'ব নে ঋণাত্মক হ'ব? লক্ষ্য বস্তুৰ দূৰত্বটো সদায় কি হ'ব? ঋণাত্মক হ'ব। সেইটো তোমালোকে লক্ষ্য কৰিবা। ইয়াৰ পিছত দিছে ভাঁজ ব্যাসাৰ্ধ। ভাঁজ ব্যাসাৰ্ধটো কিহৰ সৈতে সেইটো ৰিলেশ্যন আছে? ফকাছৰ সৈতে। গতিকে সেইটো প্লাছত হ'ব নে মাইনাছত হ'ব? সেইটো তোমালোকে সেই সূত্ৰটো সহায়ত তোমালোকে নিৰ্ণয় কৰিব লাগিব, হ'ব। এতিয়া ইয়াত চোৱা, ইয়াত কি দিছে? ভাঁজ ব্যাসাৰ্ধ দিছে। ভাঁজ ব্যাসাৰ্ধটো আমি আৰ দি বুজাম, হয় না? আৰ ইকুৱেল কিমান? 3 মিটাৰ। এতিয়া ভাঁজ ব্যাসাৰ্ধটো কি হ'ব? ইয়াত চোৱা নিয়মত অৱতলৰ ক্ষেত্ৰত ঋণাত্মক হ'ব, উত্তলৰ ক্ষেত্ৰত ধনাত্মক হ'ব। গতিকে এইটো কি আছিলে? উত্তল দাপোন। গতিকে এইটো কি হ'ব? ধনাত্মক হ'ব, +3 মিটাৰ। বুজি পাইছা? এইটো যদি অৱতল হোৱা হ'লে আৰটো কি হ'লে? নেগেটিভ হ'লে। এইকাৰণে মই এই নিয়মটো তোমালোকক দিছোঁ। ইয়াৰ পিছত লক্ষ্য বস্তুৰ দূৰত্ব। মই কৈছোঁ লক্ষ্য বস্তুৰ দূৰত্ব অৱতল হওক বা উত্তল হওক সদায় কিহত হ'ব? মাইনাছত হ'ব। লক্ষ্য বস্তুৰ দূৰত্ব কি হ'ব? উদাহৰণত আছে, হ'লেও মই বুজাই দিছোঁ এবাৰ। ইউ ইকুৱেল কিহত হ'ব? -5.00 বা 5 মিটাৰ। এনেকৈ লিখিলেও হ'ব, 5 মিটাৰ বুলিয়ে দি দিছোঁ, হ'ব। -5 লিখিছোঁ মই, হ'লে মাইনাছটো কি কাৰণে লিখিছোঁ? কাৰণ দুইটা দাপোনৰ ক্ষেত্ৰত কি হ'ব? সেইটো নেগেটিভ হ'ব। সেইকাৰণে এইটো নিয়ম 1 নম্বৰ নিয়মতে পৰিব। আৰু সেইটো মাইনাছ কি কাৰণে হৈছে? কিয়নো বাওঁফালে থাকিব লক্ষ্য বস্তু। তাৰপিছত এতিয়া আমি উলিয়াব লাগে কি? প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব? প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব? V =
হোৱাট আমি উলিয়াম। তাৰপিছত কি লাগিব প্ৰতিবিম্বৰ আমাক কি লাগিব উচ্চতা লাগিব এইচ ডেছ দেই। প্ৰতিবিম্বৰ উচ্চতা কি আছিলে এইচ ডেছ, সেইটো উলিয়াব লাগিব। এতিয়া আমাক প্ৰতিবিম্বৰ দূৰত্ব উলিওৱাৰ আগতে কি লাগিব আমাক ফকাছ লাগিব, কাৰণ আমাৰ ফৰ্মুলা কি আছিলে 1/v প্লাছ 1/u ইকুৱেল 1/f, হয়নে নহয়? যিটো দাপোনৰ ফৰ্মুলা বা দাপোনৰ সূত্ৰ কি আছিলে 1/v প্লাছ 1/u ইকুৱেল 1/f। ইয়াত তোমালোকৰ কি দিছে ইউ দিছে আৰু এফ টো আমি পাই যাম, কি উলিয়াব লাগিব ভি উলিয়াব লাগিব। গতিকে এতেকে আমাৰ কি দিছে ইউ দিছে আৰ দিছে ভাঁজ ব্যাসাৰ্ধ দিছে। এতিয়া আমি উলিয়াম ফকাছ দৈৰ্ঘ্য। তোমালোকে আগৰ ভিডিঅ'ত পাইছিলা ফকাছ দৈৰ্ঘ্য কেনেকে উলিয়াই, মনত আছে নে নাই? ফকাছ দৈৰ্ঘ্য কেনেকে উলিয়াই এফ টো কি আছিলে r/2, হয়নে? ভাঁজ ব্যাসাৰ্ধ কিহে হৰণ কৰিব লাগে 2 হৰণ কৰিব লাগিব, হয়নে? ভাঁজ ব্যাসাৰ্ধৰ আধা হৈছে ফকাছ দৈৰ্ঘ্য, মানে এইটো বস্তু ধৰা এইটো চি, হয়নে? এইটো পি, তেতিয়া এফ টো কি আছিলে এইটো যদি 10 সেন্টিমিটাৰ হয়, হয়নে? তেনেহ'লে ফকাছ দৈৰ্ঘ্য কিমান ইয়াৰ আধা, অৰ্থাৎ 10ৰ আধা কিমান 5 সেন্টিমিটাৰত লৈ লওঁ। গতিকে সেইটো ৰিলেশ্যনটো, হয়নে? গতিকে এফ টো কি হ'ব r/2, r টো কিমান আছে 3, 3ক 2 হৰণ কৰিলে কিমান হ'ব এইটো 1.5, আৰু এইটো কিহত হ'ব সদায় প্লাছত আছে, এইটো কিহত হ'ব প্লাছত 1.5 মিটাৰ। গতিকে আমাৰ ফকাছ দৈৰ্ঘ্য ওলাই গ'ল, হা? এতিয়া ফকাছ দৈৰ্ঘ্য ওলাই গ'ল, লক্ষ্য বস্তুৰ দূৰত্ব আছে। এতিয়া দাপোনৰ সূত্ৰ প্ৰয়োগ কৰি প্ৰতিবিম্বৰ দূৰত্ব উলিয়াইলা। এতিয়া দাপোনৰ সূত্ৰ ব্যৱহাৰ কৰি দাপোনৰ সূত্ৰৰ সহায়ত হলে কি হ'ব 1/v প্লাছ 1/u ইকুৱেল 1/f। 1/v প্লাছ 1/u মানে কিমান হ'ব প্লাছ 1/-5, হলে u মানে -5, 1/f মানে কিমান আছিলে 1.5, 1/v সেফালে আছে 1/1.5। এটা -1/5 সিফালে গ'লে সেইটো কি হ'ব প্লাছ 1/5। এটা এইটো ক্যালকুলেশন কৰি দিলে হ'ল 1/v ইকুৱেল 1.5 আৰু 5ৰ লসাগু কিমান 5 পূৰণ 75, অৰ্থাৎ কিমান হ'ব 7.5 লসাগু। তে 1.5 7.5ক 5 বাৰ যাব, 5 গুণে 5 যোগ 5 এয়া কিমান বাৰ যাব 5 পূৰণ 75, অৰ্থাৎ 1.5 বাৰ যাব। বাৰ যোৱা 1.5 পূৰণ 1 কৰিলে হ'ব 1.5। 1/v ইকুৱেল 5 যোগ 1.5 হলে এইটো কি হ'ব 6.5, তলত হ'ব 7.5। তেগে 1/v ইকুৱেল এইটো হলে v টো কি হ'ব এইটো উলটাই দিব লাগিব, 7.5ক 6.5 হৰণ, হা? এতিয়া 7.5ক 6.5 হৰণ কৰা মানে তলে উপৰে 10 পূৰণ কৰিলে এইটো হ'ব 75, এইটো হ'ব 65। ইয়াক যদি আমি হৰণ কৰো তেনেহলে এইটো কিমান হ'ব বোলে 1.15 মিটাৰ। এইটো কিহত হ'ব v টো প্লাছত ওলা হ'ব। তে v প্লাছত ওলোৱা মানে কি হ'ব ধৰা এইটো হয় নে নহয়, প্লাছটো কোন ফালে হ'ব এইটো বাওঁ ফালে, এইটো খুফাল, হলে তে v প্লাছত মানে কোন ফালে যাব এইফালে যাব, হলে খুফালে যাব। গতিকে এইটো কি হ'ব দাপোনৰ কি আছিলে এইটো পিছফালে, হয়নে? এইকাৰণে তোমালোকৰ কিতাপত আছে এইটো কি প্ৰতিবিম্বটো দাপোনৰ পিছফালে 1.5 মিটাৰ দূৰত্বত থাকিব। গতিকে সেইটো ইয়াত তোমালোকে লিখি ল'বা, প্ৰতিবিম্বটো দাপোনৰ পিছফালে 1.15 মিটাৰ দূৰত্বত থাকিব। এতিয়া ইয়াত কৈছে প্ৰতিবিম্বৰ স্থানটো হৈ গ'ল। এতিয়া প্ৰকৃতি আৰু আকাৰ ওলাবৰ কাৰণে মই কৈছো তোমালোকে কি জানিব লাগিব বিবৰ্ধন। এতিয়া বিবৰ্ধন কেনেকৈ উলিয়ায় -v/u, হয়নে?
গতিকে সেই মাইনাছ ভি বাই ইউ কৰি সেই মানখিনি পাতি কি পালা প্লাছ 0.23 পাবা গতিকে প্লাছ 0.23 মানে কি হ'ব প্ৰতিবিম্বটো এতিয়া বিবৰ্ধন প্লাছত মানে কি হ'ব ইয়াত যে অসত আহিছে এইটো অসত এনে অহা নাই তোমালোকে ইয়াত পাইছিলা বিবৰ্ধন যদি প্লাছত থাকে তেনেহলে এইটো কি হয় অসত মাইনাছত থাকিলে খত গতিকে ইয়াত বিবৰ্ধন m টু প্লাছত ওলা গতিকে এইটো প্ৰতিবিম্বটো অসত হ'ব সেই নিয়ম মতে দেই এইটো নিয়ম মতে তাৰপিছত কি হ'ব থিয় অসত হলে কি হ'ব থিয় আৰু আকাৰত কিমান হ'ব 0.23 গুণ